আজি আগষ্ট মাহৰ তৃতীয় বুধবাৰ। এই তৃতীয় বুধবাৰে আমাৰ কেন্দ্ৰত ভিঅ'চেণ্ডিং সভা অনুষ্ঠিত কৰা হয়। ভিঅ'চেণ্ডিঙত আমি গৰ্ভৱতী মাতৃক টিটি দিয়াৰ লগতে শিশুসকলৰ ওজন আৰু উচ্চতা লওঁ। তেওঁলোকৰ স্বাস্থ্যৰ সম্পৰ্কে আমি মাতৃসকলক দিহা পৰামৰ্শ দিওঁ। আমাৰ এই সভাত ANM বাইদেউ, আশা, অংগনবাড়ী কৰ্মী, MPW আদি সকলো উপস্থিত থাকে। মাজে সময়ে আমাৰ ওপৰৰ পৰাও আহি কেতিয়াবা আমাৰ ভিঅ'চেণ্ডিঙত কেনেধৰণে আমি দিহা পৰামৰ্শ দিছোঁ বা কেনেধৰণে আমি শিশুসকলৰ স্বাস্থ্যৰ প্ৰতি যত্ন লৈছোঁ তাৰ ওপৰতো বুজ লয় আৰু তেখেতলোকে আমাক মাজে সময়ে আমাক দিহা পৰামৰ্শ দিয়ে। গতিকে আমি এনেদৰে সমাজৰ কাৰণে কাম কৰি সমাজখন উন্নতি কৰাৰ চিন্তা কৰি আমি সমাজৰ সেৱা আগবঢ়াই আহিছোঁ। দৰাচলতে ভিঅ'চেণ্ডিঙত আমি নৱজাতক শিশুসকলক BCG আৰু 1.5 শিশুসকলক পেণ্টাভাইল, 9 শিশুসকলক মিজুলছ, 1 বছৰীয়া শিশুসকলক DPD আদি, 5 বছৰীয়া শিশুসকলক DPD বুষ্টাৰ আদি দিওঁ। আৰু এই প্ৰতিষেধকৰ দ্বাৰা আমাৰ শিশুসকল সৰ্বাংগীন বিকাশৰ লগতে সুস্থ সবল হৈ থাকে আৰু বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা ৰক্ষা পায়। প্ৰথম সন্তান জন্ম দিয়া গৰ্ভৱতী মহিলাগৰাকীক প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ অধীনত কেনেদৰে সুবিধাসমূহ লাভ কৰে তাৰ বিষয়ে আমি তেওঁলোকক বুজাওঁ আৰু তেওঁলোকৰ এই কামখিনি আমি নিজে কৰি দিওঁ। আৰু যথেষ্ট সংখ্যক গৰ্ভৱতী মাতৃ আমাৰ ইয়াত উপকৃত হৈছে। এই প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ অধীনত প্ৰতিগৰাকী গৰ্ভৱতী মাতৃয়ে 5,000 টকা লাভ কৰে। আৰু কিশোৰীসকলো এনিমিয়া ৰোগৰ পৰা কেনেধৰণে হাত সাৰিব পাৰি তাৰ ওপৰতো আমি কিশোৰীসকলক দিহা পৰামৰ্শ দিওঁ। মাজে সময়ে তেওঁলোকক আমি আইৰণ টেবলেট আদি খাবৰ কাৰণে পৰামৰ্শ দিওঁ। সেইখিনি যোগান আমাৰ গাঁৱৰ আশা কৰ্মীসকলে যোগান ধৰে আৰু আমাৰ ANM বাইদেউসকলে কেনেধৰণে খাব লাগে বা কিশোৰীগৰাকী স্বাস্থ্যৰ কাৰণে কেনেধৰণে যত্ন ল'ব লাগে সেইখিনি তেখেতলোকে আমাক বুজাই দিয়ে। আচলতে এই সভাসমূহ আমাৰ গাঁৱে ভূঞে পতাৰ মূল কাৰণসমূহ হ'ল আমি গাঁৱৰ ৰাইজক সজাগ কৰা, এখন সুস্থ সমাজ গঢ়ি তোলা। যিহেতু আজি শিশু কাইলৈ দেশৰ ভৱিষ্যত নাগৰিক আৰু এগৰাকী কিশোৰী কাইলৈ এগৰাকী মাতৃ। সেয়েহে তেওঁলোকৰ সুস্বাস্থ্যৰ কাৰণে আমি সদায় যত্নপৰ হৈ আহিছোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতেও আমি এনেবোৰ সেৱা আগবঢ়াই যোৱাৰ চিন্তা কৰিছোঁ। সকলোৰে উন্নতিৰ হকে কাম কৰি যোৱাৰ সংকল্পৰে এই আঁচনি আমি নিয়োজিত হৈ আছোঁ।